हेलो फ्रेंड्स आपलोक आको बार आम टेक माहिती यूट्यूब चेनेलटोले स्वागतम जानाइছোঁ फ्रेंड्स आज मैं आपलोक जनाई दिम आपलोके केनेके फ्रीते आपलोके आयुष्मान कार्डर आईडी पासवर्ड लाभ करिब एटु प्रोसेस मैं आज आपलोকক एटु भिडिओत ए टू जेड जनाई दिम तार पिছত आपलोके निजे घरत बहि थाকি आयुष्मान कार्डर आईडी पासवर्ड लब पारिब। तो फ्रेंड्स आपलोकर ओसर मैं एटाই रिक्वेस्ट आपलोक जदि मोर यूट्यूब चेनेलটো एतियाলৈকে সাবস্ক্রাইব কৰা নাই তেন্তে ভিডিও চলি থাকা তলত ৰঙা টাপৰ বাটনটোত ক্লিক কৰি मोर यूट्यूब चेनेल सबसक्राइब कर दी और काकत ओलाई अहा नोटिफिकेशन बेल आइकनट क्लिक कर ऑल नोटिफिकेशन बेल एलाउ कर दी। और फ्रेंड्स आपलोके यू भिडिओ आम फेसबुक पेज चाई आसे तो आम फेसबुक पेज फलो कर तेंते बोलक आम भिडिओ स्टार्ट करूँ। फ्रेंड्स आपलोक सुविधार कारण मैं यूट्यूब पेजर लिंक ভিডিও ডিসক্রিপশনত দি দিম আপোনালোকে এইটো লিংকত ক্লিক কৰি এইটো পেজত আহিব পাৰিব। ফ্ৰেন্ডছ আপোনালোকে এইটো পেজত অহাৰ পিছত আপুনি ইয়াতে চাব পাৰিছে ইয়াতে চাওক দিয়া আছে ফ্ৰেন্ডছ ফাৰ্ষ্টটো দিয়া আছে ইয়াতে চাওক নেশ্যনেল হেল্থ অথৰিটি তাৰপিছত আপুনি ইয়াতে চাব পাৰিছে ইউজাৰ মেনেজমেণ্ট তো আপোনালোকে তলফালে স্ক্ৰল কৰিব কৰাৰ পিছত ফ্ৰেন্ডছ আপুনি ইয়াতে চাব পাৰিছে সেলফ ৰেজিষ্ট্ৰেশ্যন তাৰপিছত তলফালে আপোনাৰ স্ক্ৰল কৰিব কৰাৰ পিছত চাব পাৰিছে আৰু দুটা অপশ্যন দিয়া আছে এপ্ৰুভ হেয়াৰ লগিং তাৰপিছত আয়ুষ্মান মিত্ৰা লগিং। তো আপোনালোকে ফাৰ্ষ্টটো যেটো দেখা পাইছা সেলফ ৰেজিষ্ট্ৰেশ্যন তো আপুনি ইয়াতে ক্লিক কৰি দিব দিয়াৰ পিছত ফ্ৰেন্ডছ আপোনালোকৰ সন্মুখত এনেকৈ ইণ্টাৰফেচটো খুলি আহিব। তাৰপিছত ইয়াতে আপোনাৰ চাব পাৰিছে মিনিষ্টাৰ অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তো যিহেতু আপোনালোকে চাব পাৰিছে এইটো চৰকাৰী হয় তাৰপিছত ইয়াতে আপোনালোকে চাব পাৰিব সেলফ ৰেজিষ্ট্ৰেশ্যন। তো ফ্ৰেন্ডছ আপোনালোকে ইয়াতে চাব পাৰিছে ইয়াতে দি আছে আধাৰ মোবাইল নাম্বাৰ তো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা মোবাইল নাম্বাৰটো আপোনাৰ ইয়াতে বহাই দিব। তাৰপিছত ইয়াতে চাব পাৰিছে আপোনালোকে আধাৰ নাম্বাৰ তো আপোনালোকৰ আধাৰ নাম্বাৰটো আপোনাৰ ইয়াতে বহাই দিব দিয়াৰ পিছত আপুনি ইয়াতে চাব পাৰিছে সাবমিট বুলি দিয়া আছে তো সাবমিটত ক্লিক কৰি দিব। তো ফ্ৰেন্ডছ মই এইটো ফিল কৰি আপোনালোকক নেক্সট ষ্টেপটো দেখাই আছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকৰ ইয়াতে এটা বক্স দি আছে তো আপোনাৰ ইয়াতে টিক মাৰ্ক লগাই দিব দিয়াৰ পিছত ফ্ৰেন্ডছ অলপমান লোডিং হ'ব এনেকৈ হোৱাৰ পিছত ফ্ৰেন্ডছ আপোনালোকে অলপ আগতে যিটো নাম্বাৰ আপোনালোকৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিছে এইটো মোবাইল নাম্বাৰত এটা অ' টি পি পঠাই দি আছে তো আপোনালোকে এইটো অ' টি পি আপোনালোকে এইটো বক্সত এণ্টাৰ কৰাৰ পিছত আপুনি ইয়াতে দেখা পাইছে ভেলিডেট বুলি এটা অপশ্যন দি আছে ইয়াতে ক্লিক কৰি দিব। তো ফ্ৰেন্ডছ যেহেতু মই অ' টি পিটো কপি কৰিছোঁ ইয়াতে মই এণ্টাৰ কৰি দিম দিয়াৰ পিছত মই ইয়াতে চাব পাৰিছে ভেলিডেট বুলি অপশ্যন দি আছে মই ইয়াতে ক্লিক কৰি দি আছোঁ। ক্লিক কৰি দিয়াৰ পিছত ফ্ৰেন্ডছ ইয়াতে চাব পাৰিছে আধাৰ অ' টি পি হেজ বিন ভেৰিফাইড ছাকচেছফুল তো আপোনালোকে এতিয়া অ'কেত ক্লিক কৰি দিব ইয়াতে চাব পাৰিছে অ'কেত ক্লিক কৰি দিব দিয়াৰ পিছত ফ্ৰেন্ডছ আপোনালোকৰ সন্মুখত এনেকৈ ইণ্টাৰফেচটো দেখাব। তাৰপিছত ফ্ৰেন্ডছ আপুনি ইয়াতে তলফালে স্ক্ৰল কৰিব কৰাৰ পিছত ইয়াতে চাব পাৰিছে আপোনালোকৰ পাৰ্চনেল ডিটেইলছ তো আপোনালোকৰ আধাৰ কাৰ্ডত আপোনালোকৰ যিটো এড্ৰেছ আছে ইয়াতে শ্ব' কৰিব। তাৰপিছত ফ্ৰেন্ডছ আপোনালোকৰ এনেকৈ ফটোটো আপোনালোকে চাব পাৰিব। তাৰপিছত ফ্ৰেন্ডছ আপোনাৰ তলফালে স্ক্ৰল কৰিব কৰাৰ পিছত ইয়াতে চাব পাৰিছে আপোনালোকে কমিউনিকেশ্যন এড্ৰেছ ডিটেইলছ তো আপোনালোকৰ যদি সেম আপোনালোকৰ ডিটেইলছ যদি আপোনালোকৰ সেম হয় তো আপোনাৰ ইয়াতে দেখা পাইছে বক্স তো ইয়াতে আপোনালোকে টিক মাৰ্ক লগাই দিব। তাৰপিছত ফ্ৰেন্ডছ আপোনালোকে তলফালে স্ক্ৰল কৰিব কৰাৰ পিছত চাব পাৰিছে আপোনালোকে যেহেতু ইয়াতে দিয়া আছে এপ্লিকেশ্যন টাইপ তো ইয়াতে দেখা পাইছে BIS 2.0 তো আপোনাৰ এইটো থাকিব দিব। তাৰপিছত আপুনি চাব পাৰিছে ষ্টেটাছ তো আপোনাৰ ইয়াতে তলফালে স্ক্ৰল কৰিব কৰাৰ পিছত ফ্ৰেন্ডছ ইয়াতে চাব পাৰিছে আপোনালোকে ৰুৰেল ডিটেইলছ তো আপোনালোকৰ ইয়াতে চাব পাৰিছে IT প্লেমফৰ তো ইয়াতে আপুনি এইটো থাকিব দিব। তাৰপিছত ইয়াতে চাব পাৰিছে ৰুৰেল ইয়াতে ক্লিক কৰিব কৰাৰ পিছত আপুনি ইয়াতে চাব পাৰিছে আপোনালোকৰ কোনটো আইডিত আপোনাৰ ল'ব পাৰে এইটো আপোনাৰ পৰা ইয়াৰ পৰা চিলেক্ট কৰি দিব। তো ফ্ৰেন্ডছ আপুনি ইয়াতে চাব পাৰিছে তো আপোনালোকে যিটো হয় আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত ফ্ৰেন্ডছ আপুনি ইয়াতে চাব পাৰিছে ক্ৰিয়েটাৰ বুলি অপশ্যন দিয়া আছে তো আপোনাৰ ইয়াতে ক্লিক কৰি দিব।
দিয়াৰ পাছত ফ্ৰেণ্ডছ আপোনালোকৰ সন্মুখত এনেকৈ দেখাব, আপোনালোকে ইয়াতে অ'কেত ক্লিক কৰি দিব। তো ফ্ৰেণ্ডছ আপোনালোকৰ এনেকৈ আপোনালোকে ফ্ৰী আইডিটো লাভ কৰিব আৰু আপোনালোকৰ 3 দিন 4 দিনৰ ভিতৰত আপোনালোকৰ আইডিটো আপোনালোকে লগ ইন কৰি ল'ব পাৰিব। আপোনালোকৰ মোবাইলত ইমেইলতে হওক বা আপোনালোকৰ মোবাইলৰ SMS যোগে আপোনালোকক আইডিটো পঠাই দিয়া হ'ব। তো ফ্ৰেণ্ডছ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে বুজি পাইছে। যদি ভিডিঅ'টো বুজি ভাল পাইছে তো আপোনালোকে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত ওলাই অহা নটিফিকেশ্যন বেল আইকনত ক্লিক কৰি অল নটিফিকেশ্যন বেলটো এলাই কৰি দিব। তো আজিলৈ মানে জয় আই অসম।